নমস্কাৰ আজি ইউক্লিডৰ কলনবিধি ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ সকলোকে আছামিজ মিডিয়াম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ ইউক্লিডৰ বিভাজন প্ৰেমিকাটো হ'ল দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r য'ত 0 = r less than b আৰু 0 less than r less than b ইয়াত a ভাজ্য b ভাজক q ভাগফল আৰু r ভাগশেষ মৰমৰ বন্ধু-বান্ধৱী আৰু ছাত্ৰ-ছাত্ৰীসকল এতিয়া অনুশীলনী 1.1 ৰ 1 নং প্ৰশ্নৰ 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 1 নং প্ৰশ্নত দিয়া আছে ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গ-সা-গু উলিওৱা অৰ্থাৎ আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগিব যেহেতু 3 নম্বৰ প্ৰশ্নত দিয়া আছে 867 আৰু 225 ইউক্লিডৰ কলনবিধিৰ মতে আটাইতকৈ ডাঙৰ সংখ্যাটোক সৰু সংখ্যা দি হৰণ কৰিব লাগে গতিকে আমি 225 দি 867 ক হৰণ কৰিম 867 ক যদি 225 দি হৰণ কৰো 3 টাইম যাব আৰু আমাৰ ভাগশেষ থাকিব 102 এতিয়া আমি 225 ভাজকক ভাগশেষ 102 দি আমি হৰণ কৰিম যদি আমি 225 ক 102 দি হৰণ কৰিলে 2 টাইম যাব আৰু ভাগশেষ 51 হ'ব এই প্ৰণালী জাৰি ৰাখিব লাগে যেতিয়ালৈকে ভাগশেষ শূন্য নহয় আকৌ 100 টোক 51 দি 2 টাইম যাব আৰু ভাগশেষ শূন্য হ'ব যেহেতু ইয়াত ভাগশেষ এতিয়া শূন্য হ'ল গতিকে আমাৰ প্ৰণালীও বন্ধ হ'ব যেহেতু এই পৰ্যায়ত ভাজক 51 গতিকে 867 আৰু 225 ৰ গ-সা-উ হ'ব 51 মৰমৰ বন্ধু-বান্ধৱী আৰু ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে বুজি পালা তেন্তে তলৰ প্ৰশ্নটোৰ উত্তৰ কমেন্ট কৰি জনাব ধন্যবাদ